সো আজি আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ আন এটি ব্লগলৈ। সো আজি এই ব্লগটোত মই আপোনালোকক লৈ আহিছোঁ আমাৰ মায়ঙৰ পবিতৰাৰ নিচেই কাষতে অৱস্থিত এটি বিশেষ মন্দিৰলৈ। সো এই গোটেই মন্দিৰটোৰ নিৰ্মাণৰ পৰা পৰিচালনালৈকে সকলোখিনিৰ লগতে জড়িত আছে আমাৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বা। সো সেই বৰষা ৰাণী বাৰ পৰিয়ালৰ দ্বাৰা এই মন্দিৰ নিৰ্মাণ কৰা হৈছিলে আৰু বৰ্তমান তাৰ পৰিচালনা তেওঁলোকৰ পৰিয়ালৰ থ্ৰুৱেদি চলি আহিছে। পবিতৰাৰ নিচেই সমীপত গৰঙা বিলৰ পাৰত এই মন্দিৰটো অৱস্থিত। সো আহক আজি আমি সেই মন্দিৰটোলৈকে যাওঁ, বলক মন্দিৰটোলৈকে। মন্দিৰটো আপোনালোকে দেখিছে এক বিনন্দীয় প্ৰাকৃতিক পৰিৱেশৰ মাজত এই মন্দিৰটো অৱস্থিত। সো এক বহুত পুৰণি মন্দিৰ। এই পুৰণি মন্দিৰটোৰ ইতিবৃত্ত মই আপোনালোকক কিছু সময় পাছত জনাম। সো প্ৰথমে আপোনালোকক এই মন্দিৰৰ দেখিছে, আমি প্ৰথম মন্দিৰৰ ভিতৰলৈকে যাম। মন্দিৰৰ ভিতৰত কি কি আছে আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম। সো আহক এবাৰ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি কি কি আছে এবাৰ চাই লওঁ। আহক মোৰ লগে লগে ভিতৰলৈ যাওঁ, এবাৰ ভিতৰত এপাক মাৰিব। যিহেতু মন্দিৰ আহিছোঁ, প্ৰথমতে এবাৰ মন্দিৰত সোমাই এটা প্ৰণাম জনাই লওঁ প্ৰথমে, তাৰপিছত আপোনালোকক ইয়াৰ বিষয়ে সবিশেষ জনাবলৈ চেষ্টা কৰিম। চ' দেখিছে সুন্দৰ, কিমান সুন্দৰকৈ এই মন্দিৰটি ৰখা হৈছে, সজাই পৰাই ৰখা হৈছে। আপোনাক দেখুৱাইছোঁ ইয়াৰ এই মন্দিৰৰ শুভাৰম্ভত মন্দিৰৰ দুৱাৰ মুকলি কৰা হৈছিলে 11 জুলাই 1973 চনত। চ' আপোনালোকক আগতেই জনাইছোঁ বৰষা ৰাণী বাৰ পৰিয়ালৰ দ্বাৰা এই মন্দিৰটো নিৰ্মিত। চ' ইয়াৰ যিটো মন্দিৰৰ যে নিৰ্মাণ কাৰ্য আৰম্ভণি কৰা হৈছিলে বৰষা ৰাণী বাৰ আজু ককাক স্বৰ্গীয় বৰদাকান্তৰ বিষয়াৰ দ্বাৰা। চ' এইটো 1940 চন মানৰ পৰা ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিলে, কিন্তু ইয়াৰ সমাপ্তি অৰ্থাৎ যিটো মন্দিৰৰ ভক্তৰ বাবে ই মুকলি হৈছিলে 1973 চনত। চ' এক বহুত পৌৰাণিক মন্দিৰ, বহুত পুৰণি মন্দিৰ হয় এইটো, কিন্তু খুব সুন্দৰ সুশৃংখলাবদ্ধভাৱে এই মন্দিৰটো নিৰ্মাণ কৰা গৈছে আৰু পৰিচালনা আজিলৈকে সুন্দৰভাৱে কৰি থকা গৈছে। এতিয়া বিশেষকৈ এই যিটো ফাকুৱা দৌল উৎসৱ হয়, সেই দৌল উৎসৱৰ টাইমত ইয়াত এক সুন্দৰ মেলা বহে, যিটো গৰঙা মেলা হিচাপে খ্যাত। চ' সেই মেলাত ইয়াৰ ওচৰ চুবুৰীয়া মানুহৰ লগতে বহুত দূৰ দূৰণিৰ বহুত মানুহ ইয়াত সমাগম ঘটে তেতিয়া। চ' বৰষা ৰাণী বাও পৰিয়ালৰ সৈতে তেতিয়া ইয়াত এই মেলাত উপস্থিত থাকিবলৈ প্ৰায় চেষ্টা কৰে, আৰু আমি যেতিয়ালৈ যিমানবাৰ দেখিছোঁ বৰষা ৰাণী বাক ইয়াত দেখি আহিছোঁ, তেওঁ এই মেলাত নিজে অংশগ্ৰহণ কৰে। চ' আপোনালোকো আহিব কেতিয়াবা, যেতিয়া মেলা সেই গৰঙা মেলা চাবলৈ আহিব, বহুত ভাল লাগিব আপোনালোকৰ। আহক এইবাৰ মন্দিৰৰ গাতে লাগি থকা বিলখন, অৰ্থাৎ যিখন গৰঙা বিল। চ' গৰঙা বিলৰ পাৰতে এই মন্দিৰটো অৱস্থিত। চ' এই মন্দিৰটো সেই গতিকে গৰঙা মন্দিৰ হিচাপে খ্যাত। এইখন দেখিছে, এইখনেই সেই গৰঙা বিল আৰু ইয়াৰ পাৰতে এই মন্দিৰটো অৱস্থিত। সোঁতত দেখিছে মন্দিৰ মানে বিল পাৰ হৈ আপোনাৰ সেইখন পবিতৰা অভয়াৰণ্য। চ' এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত এই মন্দিৰটো অৱস্থিত। আপোনালোক আহিব, মায়ঙলৈকে আহিলে এবাৰ হ'লেও এই মন্দিৰটো আপোনালোকে চাই যাব। আমি মন্দিৰত বহুত বেছি দেৰি নকৰিলোঁ, এতিয়া আমি ইয়াৰ পৰা ওলাইছোঁ। চ' চাই থাকক মোৰ লগত কণ্টিনিউ কৰি। চ' কাৰণ এতিয়া মই আপোনালোকক এটা বিশেষ স্থানলৈকে লৈ গৈ আছোঁ। চ' মায়ঙত নিৰ্মাণ হৈ আছে আপোনাৰ পবিতৰা প্ৰকল্প, আপোনালোকক তালৈকে এবাৰ লৈ যাম। চ' চব ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব।
এতিয়া আমি আহি পালোঁ মায়ঙত নিৰ্মাণ অৱস্থাত থকা পবিতৰা প্ৰকল্প। প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকে চাওক, কিমান সুন্দৰকৈ বনোৱা হৈছে এইটো মায়ঙৰ যিটো গণেশ মন্দিৰ, সেই গণেশ মন্দিৰৰ কাষতে ইয়াক বনোৱা গৈছে। চ' ইয়ালৈ আহিবলৈ আপুনি মায়ং বজাৰৰ পৰা হাতীমৰা গাঁৱৰ মাজেৰে আহিব লাগিব। চ' বৰ্তমান প্ৰায় সম্পূৰ্ণ হৈছে। চ' আশা কৰিছোঁ খুব সোনকালে আনুষ্ঠানিকভাৱে এই প্ৰকল্পটো মুকলি কৰা হ'ব। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। চ' যদি ভাল পালে এটা লাইক আৰু কমেণ্ট কৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। চ' আজিলৈ সামৰিছোঁ।